হেৰি বাপৰে মাৰি দিব বৰ ডেঞ্জাৰ পালি হেৰি কেলে পেন পেলাই ফুৰিছ দাদা হা মই মা মা বা বা একেলগে বহি অ কেইদিনা ফাংচন এলা চৈতালে তেনেকে চাই অসভ্য হেই তই ফাংচন চাবলৈ আহিছ ফাংচন চা তই আকৌ কেলে ফেৰ ফেৰাই আছ মায়ে দে অ ফোন এটা আহিলে আইও মা ফোনটো আহিলে মাতো ফোনটো কৰিবলৈ গৈ নাই এতিয়ালৈকে হেই মাৰে কাৰোবাৰ বাইকত উঠি গৈছে যদিও তোক ক'ব নোৱাৰো যা হেৰি এই পিছে সেইটো কথা বাদ দে লগত যে আহিছিলে সেই বাৰে ক'লে গ'ল ছোৱালী লাগে অসভ্য কি হ'লি তেনেহ'লে চৈতাল এতিয়া অ বাপৰে ভাইটি বায়ে ক'লে গ'ল নকলি যে বা অ বা লগত ছোৱালী দুজনী ফোন কৰিছিলে অ ফোন মাৰিছে বাপৰে লগত ছোৱালীজনী আনিবলৈ গৈ অ মই ভাবিছিলো এইটো চান্স হবে অ সৰু কিন্তু বহি বাদাম 2 টকা লৈ আৰু পকৰি 2 টকা লৈ অ বহি লাইন মাৰি মাৰি চাই অ থাকিব পাৰি মই এইটো বয়সত লাইন মই একে কয় অ সেগুন মাকিজনী নাহিলে এতিয়া হেই বাদ দে বাৰু সেইবিলাক এতিয়া পিছে হেৰিটো কথা এটা সুধো তোৰ ঘৰত মৰম চেনেহডাল কৰে নে নকৰে মন জানে নকৰিছে নকৰে অ দাদা হা মৰম চেনেহ আমাৰ পাপাই মোক মৰম নকৰিছে কাক কয় আমাৰ ঘৰত কাম কৰা ছোৱালী এজনী আছে নামটো পৰি তাইক যে এনেকুৱা মৰম কৰিছে কি আৰু যে মৰমতে 2 এটা দিও থাকে অ মাছ কেইডাল বা কি দি থাকে অ দাদা মোৰ ৰাইজে পিটিব কৰিলে হে নিপিতে তই মোক ক কাণে কাণে ক দাদা প্ৰেক্টিকেল কৰিম প্ৰেক্টিকেল প্ৰেক্টিকেল হে তই প্ৰেক্টিকেল তাকে ক অ দাদা প্ৰেক্টিকেল কৰিম দেই হে তই সোনকালে ক চেঙুনে চেঙুনে লাগি আছিলে তাকে আহিতে গালত খাই পেলাই কৈছে চুমা অসভ্যটো ক'বা কথা সাজু পিন্ধি ল গোটেইখন খুনীয়া কৰিলে ফুৰিবি মই খুনীয়া ফুৰিছোঁ অ দাদা অ মই দিনতে কোলা কোলা দেখিছো মই এইযোৰ পিন্ধোতে কোলা সেইযোৰটো আৰু কোলা কেটাও কোলা নিপিন্ধিবি হে ভাইটি চব কথা বাদ দে হেৰি তোক মই মানে কথা এটা সুধো আপুনি কথা সুধিয়ে থাকে সেই অসভ্যটো এই বায়ে যে আহিছে বায়ৰ সেই নামটোকে কবি নেকি বা নামটো অ নামটো অসভ্য ফেচবুকত ঠাত কৰিবলৈ ক নামটো ক নামটো অ চি জোতা এই লৈ জোতা অ চি মোজা অ মোজা বাকীখিনি নকওঁ অ খবৰ না অসভ্য এজনী থাকোঁতে আৰু তুলিলে লাইন মাৰিব লাগিছে অসভ্য ঐ সঁচাকে তেনেহ'লে কাম এটা কৰোঁ দে বায়ৰ সেই নম্বৰটোকে দে নম্বৰটো এই নাই তই লঠিয়াই দিবি বা নাম্বাৰ অঁ লিখিবা অঁ লিখি ল'ম তোমাৰ চেমচাং গেলেক্সিৰ পৰা উলিয়ালে হ'ব দে মই মাথাতে ছেভ কৰি ল'ম গেলেক্সিডাল লাগিব যে চেমচাং গেলেক্সি নকিয়া ইমান কোনকে ফোন এটা আছে হয় নেকি দে তই নম্বৰটো ক নাই আছে নাই অঁ আছে দাদা মোবাইলৰ নাম্বাৰ নাই অ ডাবুল 9 চাগে ক'ত টি কিবা আহিছে অসভ্য টি অ ডাবুল টি অ য'তে ত'তে থু মাৰিব আহিছ চেগুন লাগি আছে ডাবুলটো চাগে বাকীখিনি নকম নহয় অ হ'ব না অসভ্য হোৱাটছআপত মেছেজ কৰিবলৈ তই সঁচাকে নকওঁ মই গোটেইখিনি মিলাই ল'ম টাইম মাৰি যা হ'ব দেখিছো ঠিক আছে ভাইটি এই বাৰু যি কি নহওক পিছে তই সেই পঢ়া শুনাডাল কৰিছে নাই পঢ়া শুনা জপিয়া পৰিছে পঢ়া শুনা কিমান ফালিছ মই যে এনেকুৱা পঢ়া শুনা কৰিছো শুনিলে আপুনি অচেতন হৈ যাব এনে কম অ দাদা মই যে অংগনাবাদী ফাইনেল দিছো বাপৰে অংগনাবাদী ফাইনেল দিছ সাংবাদিক ফাইনেল ঠিক আছে ন হয় ঠিক আছে তই হেৰি কবিতা জান কবিতা অ দাদা 12 মাহৰ আগতে ভাল পাইছিলো সেইজনী বেলেগ এটাক ভাল পায় এই সেইটো কথা কবিতাৰ কথা কোৱা নাই আবৃত্তি অ দাদা আবৃত্তিকো ভাল পাইছিলো 3 মাহৰ আগতে কি চেনি দিয়ে তাৰপিছত নিমখ হৈ গ'ল বাপেকে এৰি দিলো
এটা চৰত দাঁত গৈ পেলাই এইফালে পৰি থাকিব বুটলি থাকিব পাবি মাহঁতে সেইটো কথা কোৱা নাই কবিতা আবৃত্তি কবিতা আবৃত্তি তাকে নকয় কিয় খালি মামাই কৈ থাকে কিবা দোকানৰ মাল পাইছ ভি কুটা হ'ব দে নামাও দে গা কবিতা গা কবিতা অকণে আনে অমিতা লমেনাই আনে আম খকুৱা আজি এই বিহুতলী ছোৱালীবোৰৰ চেল্ফি উঠা কাম চেল্ফি উঠি ছোৱালীবোৰে ফেচবুকত পষ্ট কৰে এই একেবাৰে জপিয়াই পৰিছে অসভ্যটো ক'বা তাকে দেখি আমাৰ ইয়াৰ ল'ৰাবিলাকে যিহে লাইক কমেণ্ট মাৰে লাইক কমেণ্ট পা সিহঁতে বাকীখিনি ক'বলৈ মোৰ উপায় নাই হ'ব বা আগৰ সাংঘাতিক ডাঙৰ কবিতা শুনিছো ডাঙৰকে পাৰিলে হাত চাব মাৰি দিয়ক তোকতো মই অসমীয়া ধৰিলোৱে অসমীয়া এইবাৰ তোক এই অংকডাল সুধি চাওঁ অংক কিয় জংক পংক লাগে মৰিলো নাই অংক মই অংক পাইছো পাৰিবি ঠিক আছে তই অংকটো ধৰি ল'বি হা ধৰি ল'ব লাগিব ধৰি ল'বি ধৰি দিওঁ দাদা বেয়া পাই যদি মোক মাৰিব নেকি কোনো নামাৰো দে পিটন চিটন নিদিওঁ তই অংকটো ধৰি ল'বি হা অংকটো ধৰি পৰিছো বা তোক অংকটো ধৰি পৰিছো মই কেলৈ ধৰি আছিলো এইটো মামা কৈয়ে থাকে ৰাস্তাটো অংক মাৰি আহিছে বুজিছেনে ঠিক আছে অংকটো ধৰি ল'লি হা ধৰ ভালকে ধৰিছো ধৰিলি পেণ্টটো ধৰি ল'বি নহ'লে খুলকি পৰিব লাটুমটো ক'বা যদি এটা আঠিয়া কলৰ দাম 50 পইচা হয় অসভ্য ছোৱালী চাব নালাগে পিছলৈ চবৰ কাণ ফালিব নহয় তেনেহ'লে 4টা আঠিয়া কলৰ দাম কিমান কৈ জলদি 25 45 একে 40 বাপৰে বাপে দিব 50 পইচা আঠিয়া কলা কালি মই দাদা জাজৰি বজাৰত এটা কল মানে মোৰ মানে পনীয়া হেৰিটো হৈ আছিলে পনীয়া হেৰিটো টিক অসভ্য মানে কি দাদা আমাৰ আইতাই ঔষধ দিয়ে এবাৰ আইতাই ক'লে তই আঠিয়া কল এটা আন তই আঠিয়া কলটো আনিবলৈ গৈ জাজৰি বজাৰত সোমালোহে এটা আঠিয়া কলৰ দাম 50 টকা ক'লে আৰে আপুনি কৈছে জানো একেবাৰে একাহী কি কৈছিলে মাত্ৰ কিবা এটা ক'লো সেইটোতো কেলে লাগে ৰাতি বাপ তাকে গোটেই থুকটোৱেও লৈ আহিলো চুৰ কৰি পেলাই সেইটো আপুনি আছিলতো আপুনি আছিলতো ক'ত ফচা আছে দেখিছে ৰাইজ ইয়াক নতমনে কাক তমনে বাৰু হয়নে হয় আপোনালোকে এইবিলাক অসভ্যালি বন্ধ কৰক কি হে এইবিলাক বন্ধ কৰক বন্ধ কৰিব লাগে আমাৰ ছিংগাৰ আহি গিৰুমত বহি আছে চিংগা খাই আমাক কৈ বগাৰে দোকানত আহিহে বহে সেইবাৰ আকৌ কি গিৰুমত কেনেকে বহি চিংৰা নহয় ছিংগাৰ গায়ক গায়ক তাকে অসমীয়া ক'ব পাৰো একে থিয়া গৈ একেবাৰে ইফালে সোপা খাই পৰিছে অসভ্যটো কি হ'ল এইটো সেইফালে নাযাবি কামো মাৰি দিব এয়া মানে তই সেই মাক হেৰালে ইয়াক ক'ৰবাত ফাংচন চাব আহিছিল বোলে সেইকাৰণে উমলাই আছো মই ক'ত গলি তোৰ মায়ে হেৰালে এই দোকানখন দেখিছ এইখনতে চেনি খাই আছে চেনি খাই আছে আমাৰ পাপাই মাক 1 কেজি চেনি নিব দিয়ে বাটতে মানে আধা কেজি খাই যায় আমাৰ পাপাক লগাব লাগিব চেনি তই মানে কি হেৰি ছেক্ৰেটাৰী মানুহ নেকি গছ গছকে উঠি আহিবি ষ্টেজত ছেক্ৰেটাৰী তাৰ দাড়িয়ে চাবা নে মুচে চাবা একেবাৰে ক'বই নোৱাৰি অসভ্যটো হেৰি তই সঁচাই ছেক্ৰেটাৰী সঁচাই 120% বাপৰে সাংঘাতিক ঠিক আছে তোমাৰ এটা ইণ্টাৰভিউ ল'ম মানে যদি তই পাছ কৰ তেন্তে মই গম পাম যে তই ছেক্ৰেটাৰী নহ'লে গম পাবি বাকীখিনি কি ক'ম যি সুধিব লগা আছে পটাপট সুধি শেষ কৰ বৰাবৰ ঠিক আছে
তোৰ বিহু কাক বোলে বিহু ঐ বাপৰে যেতিয়া পৰিছে একেবাৰে ছোৱালীৰ নাম কোৱা নাই দে বিহুহে সুধিছো জানো 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 খাবি নে কবি বিহু বিহু बिहू बिहू ऐसा चीज है अरे बिहू ऐसा चीज है कैसा बा है वैसा बिहू में धुलिया लोग धुलाता है धुलाता है पेपुआ लोग पेपाता है आयो वो नाचोनी लोग नाचता है हम लोग क्या घंटा को ठकता है हम लोग भी नाचते हैं ताके बिहू बोलता है ताके मारे टेमाটো বোলে অসভ্য কথা কব লাগিছে তাকে বিহু বোলে আপা গুমাই দিম বক্স সিফালে লুটি খাই পৰিবি হলো 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 ভাইটি ক শুনি আছো মই তিলটো বনাব লগ এই এইটো গায়ক নে নাই সেইটো তিলৰ বেপাৰী সি দেখোন আহি পাই তিলহে বিচাৰ হেল্ল' হেল্ল'